हेलो गाइस কি খবৰ কৰে নিশ্চয় ভালে চাগে আজি বহুত দিনৰ মোৰ ভিডিও বনালো সো বহুত দিন হ'ল সময় পোৱা নাছিলো গা চাও ঠিক হোৱা নাছিলে ভাবিলো আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰো কাপা ধুই আহিছো যে ৰেডি হোৱাই নাই বলক আমি আগতে ৰেডি হৈ লওঁ এতিয়া কলৈকো যোৱা নহয় বাৰু হলেও ভাতটো বনাবই লাগিব বা ব্ৰেকফাষ্ট কৰা হৈ গ'ল বাৰু এতিয়া ভাতটো বনাব বিচাৰিছো এতিয়াতো আপোনাৰ 8:40 হৈ গৈছে চাই থাকিব সকলোৰে যদি ভিডিওটো ভাল লাগে তাক লাইক এটা কৰি দিব আৰু কমেন্ট এটা কৰি দিব আৰু যদি মোৰ চেনেললৈ নতুন গাইছে সাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক এতিয়া মই কি কৰোঁ আপোনালোকক দেখাই যাম চাই যাব হ'ব আহোচোন বোলা আপোনালোকৰ মাজলৈ গতিকে আহিলো আৰু এইকেইদিন ইমান বতৰটো বেয়া হৈছিলে ওলাব পৰা নাছিলে কোনো কথা এতিয়া ৰ'দটো দিছে আৰু আজি অলপ ভালেই লাগিছে এজবা চাওকচোন আইতা ঘৰৰ পৰা আনিছিলোঁ ইমান ধুনীয়াকৈ ফুলিছে এয়া এজবা আপোনাৰ ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন বাৰু সেইখিনিয়ে আৰু চাই যাওক সকলোৰে এতিয়া বলক আমি ভাতটো বনাই লওঁ Ready? Actually, আজি বতৰটো ইমান মানে ধুনীয়া কৰিছে ৰ'দ দিছে গতিকে অলপ বস্তু যিখিনি শুকাব আছিলে দি দিছো আৰু এতিয়া পিঠাগুৰিখিনি ৰ'দত দিম পিঠাগুৰি অৱশ্যে ঢেঁকী খুনা নহয় actually ঢেঁকী আছিল আগতে এতিয়া উঠোৱা পেলোৱা হ'ল যে সেই কাৰণে এতিয়া মিলৰ হয় আৰু মিলতে খুনি আনিছে কে ৰ'দত নিদিলেতো বেয়া চাওকচোন ইমান সুন্দৰভাৱে ফুলিছে এইবোৰ মুছন্দেৰি হয় যিমানহে ওলাইছিলে গোটেইবোৰ ফুল ফুলিছে গতিকে ভিডিওটো কৰিলোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু আজিলৈ তেতিয়াহ'লে ঠিক আছে বাই